1 নম্বৰত আছে উত্তৰ দিয়া। ক নম্বৰ কুৱেশ্যনটো হ'ল চিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল? উত্তৰ হ'ব চিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো ব্ৰাহ্মবাহ মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল। খ নম্বৰ কুৱেশ্যনটোত আছে বুধবাৰে ছাত্ৰ ছাত্ৰীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল? উত্তৰ হ'ব বুধবাৰে ছাত্ৰ ছাত্ৰীসকলে চিতা লোৱাৰ ভয়ত বিদ্যালয়লৈ অহা নাছিল। ঘ নম্বৰ কুৱেশ্যনটোত আছে বিদ্যালয়লৈ চিতা সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল? উত্তৰ হ'ব বিদ্যালয়লৈ চিতা সম্পৰ্কে সবিশেষ জনাবলৈ গাঁৱৰ চিকিৎসক ৰতন পায়েং আহিছিল। 2 নম্বৰ কুৱেশ্যনত আছে চমু উত্তৰ দিয়া। ক নম্বৰটো হ'ল ব্ৰাহ্ম মাহত অহা উৰা বাতৰিটোত চিতা ল'লে কি হ'ব বুলি কৈছিল? উত্তৰ হ'ব ব্ৰাহ্ম মাহত অহা উৰা বাতৰিটোত চিতা ল'লে শিশুসকলৰ ভীষণ অপকাৰ হোৱা বুলি কৈছিল। খ নম্বৰ কুৱেশ্যনটোত আছে জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কি বেলেগ দেখিছিল? উত্তৰ হ'ব জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়লৈ গৈ আন দিনৰ দৰে খেলপথাৰ, শ্ৰেণীকোঠা আদি ক'তো নিজৰ লগৰীয়াবোৰক দেখা নাছিল। গ নম্বৰ কুৱেশ্যনটো হ'ল সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কি কৈছিল? উত্তৰ হ'ব সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কৈছিল যে অন্য অণুজীৱৰ নিচিনাকৈ বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। কিছুমান শক্তিশালী বীজাণুৱে পলিঅ', জলাতংক, ইনফ্লুৱেঞ্জা, হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। সেইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাস কৰে। চিতা প্ৰয়োগ কৰি এই ভয়ানক বীজাণুবোৰ সংক্ৰমণ ৰোধ কৰিব পাৰি। উপযুক্ত সময়ত চিতা প্ৰয়োগ কৰি আমাৰ শিশুসকলৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা সৃষ্টি কৰাটো অতি প্ৰয়োজন। ঘ নম্বৰ কুৱেশ্যনটোত আছে উৰা বাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল? উত্তৰ হ'ব ব্ৰাহ্মবাহৰ জৰিয়তে প্ৰচাৰিত উৰা বাতৰিটোৱে ৰতনপুৰ গাঁৱৰ ৰাইজৰ মাজত এক ভয়াৱহতাৰ সৃষ্টি কৰিছিল। বাতৰিটোত চিতা প্ৰয়োগৰ ফলত শিশুসকলৰ ভীষণ অপকাৰ হোৱা বুলিহে উল্লেখ আছিল, যাৰ বাবে আগদিনা বিদ্যালয়ৰ জাননী ফলকত পোৱা চিতা দিয়াৰ বাতৰিটোৱে গাঁৱৰ বহু অভিভাৱকক বিমোৰত পেলাইছিল। সেইবাবে চিতা প্ৰয়োগৰ দিনা জংকীয়ে বিদ্যালয়লৈ গৈ কোনো লগৰীয়াক দেখা পোৱা নাছিল। 19 নম্বৰ কুৱেশ্যনটোত আছে প্ৰধান শিক্ষক মহোদয়ে চিতাৰ বিষয়ে জানিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল? উত্তৰ হ'ব প্ৰধান শিক্ষক মহোদয়ে ব্ৰাহ্মবাহৰ যোগেদি সেই অঞ্চলৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ৰতন পায়েং মহোদয়ক ছাত্ৰ ছাত্ৰীসকলে চিতা লোৱাৰ ভয়ত বিদ্যালয়লৈ নহাৰ কথা জনালে। প্ৰধান শিক্ষক মহোদয়ে চিকিৎসকগৰাকীৰ লগত আলোচনা কৰি সেইদিনাখনেই আবেলি পৰত বিদ্যালয় চৌহদত এখন জৰুৰী সভা আয়োজন কৰি গাঁৱৰ সকলোকে চিতাৰ বিষয়ে জনাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছিল। 3 নম্বৰ কুৱেশ্যনত আছে শব্দৰ অৰ্থ মিলাই লিখা। এফালে শব্দ দিয়া হৈছে আৰু আনফালে অৰ্থ। 7 নিৰ্দিষ্ট দিনত বহুত মানুহ গোট খাই কিনা বেচা কৰা ঠাই। প্ৰাংগণ, চোতাল। বীজাণু অৰ্থ হ'ব ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱাণু। সংক্ৰামক অৰ্থ হ'ব এজনৰ ঘাৰ পৰা ইয়াত পৰা হ'ব এজনৰ ঘাৰ পৰা আন এজনৰ গালৈ যোৱা সোঁচৰা মানে বেমাৰ। কিছুমান বেমাৰ আছে এজনৰ গাৰ পৰা আন এজনৰ গালৈ যায় তেনেকুৱা আৰু। প্ৰতিৰোধ অৰ্থ হ'ব বাধা। পুস্তিকা অৰ্থ হ'ব সৰু কিতাপ। 4 নম্বৰ কুৱেশ্যনত আছে
শংকৰ তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়? কথাষাৰ কোনে কাক আৰু কিয় কৈছিল? উত্তৰ হ'ব, উক্ত কথাষাৰ জংকীয়ে শংকৰক কৈছিল। কাৰণ বুধবাৰৰ দিনা জংকীয়ে বিদ্যালয়লৈ গৈ খেলপথাৰ, শ্ৰেণীকোঠা আদি ক'তো নিজৰ লগৰীয়াবোৰক দেখা নেপাই ওপৰতে থকা সহপাঠী শংকৰৰ ঘৰ পালেগৈ আৰু তাতে জংকীয়ে শংকৰ বিদ্যালয়লৈ নহাৰ কাৰণ সুধি উক্ত কথাষাৰ কৈছিল। 5 নম্বৰ কুৱেশ্যনত আছে উৰা বাতৰিসমূহ সমাজৰ এক প্ৰকাৰৰ সুচৰা ৰোগ। উৰা বাতৰিসমূহ কিহৰ লগত তুলনা কৰিছে? এক প্ৰকাৰৰ সুচৰা ৰোগৰ লগত। ইয়াত কি কৈছে যে কথাষাৰৰ বিষয়ে দলত আলোচনা কৰি নিজৰ নিজৰ মতামত প্ৰকাশ কৰা। এইটো নিজে লিখিব দিছে। তো উত্তৰ হ'ব বিভিন্ন মাধ্যমৰ মাজেৰে প্ৰচাৰিত হোৱা অপ্ৰমাণিত উৎসৰ পৰা ওলোৱা আৰু সত্যাসত্য নিৰূপণ নোহোৱা তথ্য বা খবৰকে উৰা বাতৰি বোলে। এই উৰা বাতৰিবোৰ মৌখিক বা লিখিত দুয়ো ধৰণেৰে হ'ব পাৰে। এই ধৰণৰ মৌখিক, লিখিত আৰু বৈদ্যুতিক মাধ্যমৰ যোগেদি বিয়পা উৰা বাতৰিৰ বাবে বিভিন্ন ঠাইত অঘটন ঘটিব পাৰে। এই উৰা বাতৰিবোৰ সংক্ৰামক ৰোগৰ দৰে বিয়পি পৰি সমাজৰ যথেষ্ট ক্ষতি সাধন কৰে। সেয়ে লেখকে বিজ্ঞান আৰু আমাৰ মানসিকতা পাঠটিৰ জৰিয়তে কেনেকৈ উৰা বাতৰিসমূহ সমাজত সুচৰা ৰোগৰ দৰে বিয়পি বিভ্ৰান্তিৰ সৃষ্টি কৰি সমাজত বিশৃংখলতাৰ সৃষ্টি কৰে তাকে বুজাবলৈ চেষ্টা কৰিছে। লগতে উৰা বাতৰিবোৰত ভুল নগৈ বাতৰিসমূহ যুক্তি সহকাৰে বিশ্লেষণ কৰিবলৈ পাঠটোৰ জৰিয়তে ইংগিত প্ৰদান কৰিছে। তো এইটোৰ জৰিয়তে লিখকে আমাক কি ক'ব বিচাৰিছে যে মানে উৰা বাতৰিসমূহৰ কাৰণে বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে আমি কিবা এটা শুনিলে লগে লগে ভুল নগৈ সেই কথাসমূহ যুক্তি সহকাৰে বিশ্লেষণ কৰি চাব লাগে। পিছতহে আমি কিবা এটা সিদ্ধান্ত ল'ব লাগে। 6 নম্বৰ কুৱেশ্যনটোত আছে তলৰ বাকচত দিয়া শব্দকেইটাৰে বাক্য ৰচনা কৰা। দলং। আমাৰ ঘৰৰ ওচৰৰ জানটোৰ ওপৰত এখন দলং আছে। ৰং। ৰামধেনুৰ 7টা ৰং থাকে। কলং। কলং ব্ৰহ্মপুত্ৰৰ এখন উপনৈ। শিং। মহৰ শিঙৰ পৰা পেঁপা বনোৱা হয়। 7 নম্বৰ কুৱেশ্যনত আছে এটা শব্দত প্ৰকাশ কৰা। ক নম্বৰত আছে যি একেলগে পঢ়ে তাক কি কোৱা হয়? সহপাঠী। খ নম্বৰটোত আছে যি জানিবলৈ ইচ্ছা কৰে তাক কোৱা হয় ইচ্ছুক। গ নম্বৰটোত আছে গাঁৱৰ মুখিয়াল, গাঁওবুঢ়া। কাৰো পক্ষ নোলোৱা, নিৰপেক্ষ। ঙ নম্বৰটোত আছে এজনৰ দেশৰ পৰা আন এজনৰ দেশলৈ যোৱা বেমাৰ, সুচৰা ৰোগ বুলি কোৱা হয়। 8 নম্বৰ কুৱেশ্যনটোত আছে বিপৰীতাৰ্থক শব্দ লিখা। মানে এটাৰ বিপৰীত আনটো লিখিব লাগে। আৰম্ভ। আৰম্ভৰ বিপৰীত কি? শেষ। ঠিক তেনেকৈ উপস্থিত, অনুপস্থিত। বাদ, প্ৰতিবাদ। অপকাৰ, উপকাৰ। দিন, ৰাতি। মান্তি, অমান্তি।